নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আপোনাৰ লগত মই কিছুমান কথা আলোচনা কৰিবলৈ গৈ আছোঁ। মানে আমাৰ ভাৰতবৰ্ষত যিকেইটা ৰাজ্য আছে সেইকেইটাৰ ভিতৰত গোটেইকেইটা ৰাজ্যতে মুখ্যমন্ত্ৰী আছে, কিন্তু এইকেইটা মুখ্যমন্ত্ৰীৰ ভিতৰত মই 10টা মুখ্যমন্ত্ৰী এনেকুৱা মুখ্যমন্ত্ৰীৰ নাম ক'ম যিহঁতে 2022ত সিহঁতে টপ 10 CMৰ ভিতৰত পৰিছে। প্ৰথমে এটা আমাৰ আছে MK ষ্টেলিন। তেওঁ তামিলনাডুৰ মুখ্যমন্ত্ৰী হয় আৰু তেওঁ তামিলনাডুৰ কাৰণে বহুতো ভাল কাম কৰিছে। তেওঁ তামিলনাডুত ফ্ৰী বাছ ফৰ ওমেন, মানে মহিলাসকলৰ কাৰণে ফ্ৰী বাছ দিছে, ফ্ৰী হেল্থ কেয়াৰ ছাৰ্ভিচ দিছে, ফ্ৰী ট্ৰিটমেণ্ট দিছে আৰু বিভিন্ন ধৰণৰ ক্ষেত্ৰত তামিলনাডুৰ মানুহক তেওঁ সহায় কৰিছে। তাৰপিছত নাম্বাৰ 2ত পৰিছে পিনাৰায়ি বিজয়ন। তেওঁ কেৰেলাৰ CM হয় আৰু তেওঁ কেৰেলাত বহুতো ধৰণৰ সুবিধা মানুহক দিছে। তেওঁ 3 লাখৰ উপৰি মানুহক ঘৰ বনাই দিছে। তাৰপিছত তেওঁ কেৰেলাত যিবিলাক মানুহৰ অসুবিধা আছে তেওঁক অফিচ আদালতত তেওঁ ইণ্টাৰনেট ফ্ৰী কানেকশ্যন দিছে। গতিকে তেওঁ কেৰেলাৰ কাৰণে বহুতো কাম কৰাৰ কাৰণে তেওঁ ভাৰতবৰ্ষৰ ভিতৰত 2য় নম্বৰ পজিশ্যনত আছে। তাৰপিছত আছে নবীন পাটনায়ক। তেওঁ উৰিষ্যাত CM হয়। এতিয়া উৰিষ্যাতো তেওঁ বহুতো ধৰণৰ সুবিধা তেওঁ দিছে উৰিষ্যা মানুহক, সেইকাৰণে তেওঁ 3 নম্বৰ পজিশ্যনত আহিছে। তাৰপিছত আমি 4 নম্বৰ পজিশ্যনত আছে যোগী আদিত্যনাথ। আমি যোগী আদিত্যনাথৰ কথা সকলোৱে জানো। তেওঁ উত্তৰ প্ৰদেশৰ CM আৰু তেওঁ উত্তৰ প্ৰদেশৰ কাৰণে কি ডেভেলপ কৰিছে আমি সকলো সময়তে নিউজত আমি গোটেই সময়তে আমি চাই থাকোঁ। আৰু তেওঁ উত্তৰ প্ৰদেশক এইবিলাক কাম কৰাৰ কাৰণে তেওঁ ইমান এই 4 নম্বৰ পজিশ্যনত আহি পাইছে। তাৰপিছত 5 নম্বৰ পজিশ্যনত আছে মমতা বেনাৰ্জী। আমাৰ আমি দিদি বুলি জানো। তেওঁ আমাৰ ৱেষ্ট বেংগলৰ চিফ মিনিষ্টাৰ হয় আৰু ৱেষ্ট বেংগলৰ কাৰণে তেওঁ এগ্ৰিকালচাৰ ক্ষেত্ৰতে হওক, মহিলাৰ ক্ষেত্ৰতে হওক, ষ্টেটৰ বিভিন্ন শিক্ষাৰ ক্ষেত্ৰতে হওক, তেওঁ বিভিন্ন ধৰণৰ সুবিধা প্ৰদান কৰাৰ কাৰণে তেওঁ 5 নম্বৰ পজিশ্যনত আহিব পৰা হৈছে। তাৰপিছত 6 নম্বৰ পজিশ্যনত আছে জগন মোহন ৰেড্ডী। তেওঁ অন্ধ্ৰ প্ৰদেশৰ CM হয় আৰু তেওঁ বহুতো ধৰণৰ সুবিধা যিবিলাক গাঁও আছে অন্ধ্ৰ প্ৰদেশত তেওঁ আমি গোটেই জানো যে ভাৰতবৰ্ষৰ ভিতৰত চাউথ বহুতো ডেভেলপ ষ্টেট হয়, চাউথৰ ষ্টেটবিলাক। সেইকাৰণে তেওঁ বহুতো ধৰণৰ সুবিধা প্ৰদান কৰাৰ কাৰণে তেওঁ 6 নম্বৰ পজিশ্যনত আহিব পৰা হৈছে। তাৰপিছত আছে হিমন্ত বিশ্ব শৰ্মা। আমি সকলোৱে জানো যাক মামা বুলি। তেওঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী। তেওঁ 7 নম্বৰ পজিশ্যনত আহিব পৰা হৈছে। তেওঁ আমাৰ 2021ত যেতিয়া তেওঁ মুখ্যমন্ত্ৰী হৈছিল তাৰপিছৰ পৰা আমাৰ অসমৰ কাৰণে বহুতো ধৰণৰ সুবিধা প্ৰদান কাৰণে ইমান ভিতৰতে তেওঁ 7 নম্বৰ পজিশ্যনত আহিব পৰা হৈছে। আমি গোটেই এদিন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এদিন অসমৰ নাম গৌৰৱ কৰিব আৰু তেওঁ নাম উজ্জ্বল কৰিব আৰু তেওঁ এদিন ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ CM হ'বলৈ সক্ষম হ'ব। তাৰপিছত আছে অৰবিন্দ কেজৰিৱাল। তেওঁ দিল্লীৰ CM। তেওঁ দিল্লীত বিভিন্ন ধৰণৰ শিক্ষাৰ ক্ষেত্ৰতে হ'ল ফ্ৰী ট্ৰিটমেণ্ট, ফ্ৰী স্কুল, ফ্ৰী কাৰেণ্ট, তাৰপৰা ফ্ৰী ৱাইফাই তেওঁ বিভিন্ন ধৰণৰ দিবলৈ সক্ষম হৈছে। তাৰপিছত আছে শিৱৰাজ চৌহান। তেওঁ মধ্যপ্ৰদেশৰ CM হয়। তেওঁ মধ্যপ্ৰদেশৰ CM হয় আৰু মধ্যপ্ৰদেশত তেওঁ বহুতো ধৰণৰ শিক্ষা দিছে, বহুতো ধৰণৰ ব্যৱস্থা তেওঁ গ্ৰহণ কৰিছে মধ্যপ্ৰদেশত। সেইকাৰণে তেওঁ এইখন পজিশ্যনত আহি গৈছে। তো ধন্যবাদ বন্ধু বান্ধৱীসকল। তো আৰু এজন আছে বিজয় ৰূপানী। তেওঁ গুজৰাটৰ CM হয় আৰু আমি সকলোৱে জানো যে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীও গুজৰাটৰ CM আছিল আৰু নৰেন্দ্ৰ মোদীজীৰ পিছত তেওঁ গুজৰাটৰ CM আছিল আৰু তেওঁ গুজৰাটৰ CM থকাৰ কাৰণে বহুতো সুবিধা দিছে গুজৰাটত আৰু এইকাৰণে তেওঁ টপ 10 CMৰ ভিতৰত পৰিছে। তো বন্ধু বান্ধৱীসকল, আজি এইখিনিতে ভিডিঅ' মই সমাপ্ত কৰিলোঁ। আৰু নতুন ভিডিঅ' মই আনিম আৰু আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।